বন্ধুসকল জাপানত কবৰৰ ওপৰত QR কোড বনোৱা হয় আৰু এই QR কোড এইটো কাৰণতে বনোৱা হয় যাতে QR কোডটো স্কেন কৰি মৃত ব্যক্তিৰ পৰিচয় সহজতে পোৱা যায় বন্ধুসকল আপুনি জানেনে অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰাণী কেঙ্গাৰুৰ সংখ্যা অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাতকৈও বহুত বেছি বন্ধুসকল আপুনি জানেনে আপুনি প্ৰতিদিনে ব্যৱহাৰ কৰা ইউটিউবটোত আপলোড কৰা প্ৰথম ভিডিঅ'টো কেতিয়া আপলোড কৰিছিল 2005 চনত মি এডিজু নামৰ প্ৰথম ভিডিঅ'টো ইউটিউবত আপলোড কৰিছিল বন্ধুসকল মানুহৰ শৰীৰত থকা বৃক্কৰ কাম কি জানেনে আপোনালোকে হয়তো বহুতে নাজানে কিডনীয়ে আমাৰ শৰীৰত থকা তেজ পৰিষ্কাৰ কৰে আৰু হৃদযন্ত্ৰই পাম্প কৰা 20% তেজ বৃক্কলৈ যায় আৰু তাৰ পৰাই তেজ পৰিষ্কাৰ হৈ পুনৰ শৰীৰলৈ যায় বৃক্কৰ কাম হ'ল আমাৰ শৰীৰত নিমখ আৰু পানীৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰা বন্ধুসকল মনোবিজ্ঞানৰ মতে ক্ষমা বিচৰাৰ অৰ্থ এইটো নহয় যে আপুনি ভুল কৰিছে আৰু আপোনাৰ বিপৰীতে থকা ব্যক্তিজন সঠিক আপুনি ক্ষমা বিচৰা অৰ্থ হ'ল যে আপুনি আপোনাৰ অহংকাৰতকৈ বিপৰীতে থকা ব্যক্তিজনক বেছি গুৰুত্ব দিয়ে